প্ৰতিশ্ৰুতি পূৰণৰ দিশে দীপলিনা ডেকাৰ প্ৰথমটো খোজ আৰম্ভ হ'ল বানাগ্ৰস্তৰ 100 ঘৰ নিৰ্মাণৰ কাম 100টাকৈ বানাক্ৰান্ত পৰিয়ালৰ ঘৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল দীপলিনা ডেকাই সেই লক্ষ্যৰে প্ৰথমটো খোজ দিলে কণ্ঠশিল্পীগৰাকীয়ে উল্লেখ্য যে উজনি অসমত এতিয়া বানাক্ৰান্তৰ থাকিবলৈ ঠাই নোহোৱা হৈছে পিন্ধিবলৈ কাপোৰ নোহোৱা হৈছে যিয়ে যিমান পাৰে তেনেকৈ সহায় কৰিছে আপোনজনক হেৰুৱাই সৰ্বস্বান্ত হৈছে বহুজন তাৰ মাজতে বানাক্ৰান্তসকলৰ দুৰ্দশা দেখি কণ্ঠশিল্পী দীপলিনা ডেকা হৈ পৰিছিল আৱেগিক আৰু তাৰ পাছতে প্ৰতিশ্ৰুতি দিছিল যে 100টাকৈ ঘৰ কণ্ঠশিল্পীগৰাকীয়ে বানাক্ৰান্ত ৰাইজৰ বাবে প্ৰস্তুত কৰি দিব আৰু প্ৰতিশ্ৰুতি মতেই কাম বানাগ্ৰস্ত এলেকা পৰিদৰ্শন কৰি ইতিমধ্যে প্ৰথমটো ঘৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে কণ্ঠশিল্পীগৰাকীয়ে চাওক এই দৃশ্য নিজেই সেই ঠাইলৈ গৈ কোনখিনিতনো প্ৰথমটো ঘৰ সাজি উলিওৱা হ'ব তাকে পৰিদৰ্শন কৰিছে গৈ কণ্ঠশিল্পীগৰাকীয়ে কেৱল সেয়াই নহয় ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ মানুহে আহি এই দুৰ্দশাৰ সময়ত শিৱসাগৰ চৰাইদেউৰ বানাক্ৰান্ত ৰাইজৰ কাষত থিয় দিছেহি নিউজ ডেস্ক ৰিপৰ্ট assam.com